হেল্ল' বন্ধুসকল, মই আজি আপোনালোকৰ সন্মুখত এটি নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। এই ভিডিঅ'টোত মই ক'ম আপোনালোকে কেনেকৈ যিকোনো ঠাই চিনি পাব। অসমৰ হওক, বাহিৰত হওক, গুৱাহাটীৰ বাহিৰত হওক, আপোনালোকৰ য'তে আছে ত'তে তাৰ পৰাই চব চিনি পাব। সেই এপ্লিকেশ্যনটোৰ নাম হৈছে গুগল মেপ। গুগল মেপনো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব তাৰে বিষয়ে মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাই দিম। গুগল মেপ ব্যৱহাৰ কৰিবৰ কাৰণে প্ৰথমতে মেপ অন কৰি ল'ব। এই এপ্লিকেশ্যনটো চবৰে মোবাইলত ইনষ্টল কৰাই থাকে। তাৰপিছত যদি আপোনালোকৰ লোকেশ্যন অন নাই, ইয়াতে এনেকৈ দেখাব, গতিকে আমি অ'কে কৰি দিম। লোকেশ্যন অন হৈ যাব ইয়াৰ। লোকেশ্যন অন হ'ল, লোকেশ্যন দেখাই আছে ইয়াতে। এইয়া বন্ধুসকল, এইয়া লোকেশ্যন দেখাই আছে। চাওক, যেতিয়া মই লোকেশ্যন বাটনটোত এনেকৈ টিপি দিম, তেতিয়া মই মোৰ বৰ্তমান যিটো লোকেশ্যন সেইটো দেখাব। ইয়াতে দেখাই আছে, ইয়াতে লোকেশ্যন। আচ্ছা, ঠিক আছে, বুজি পালোঁ। মই এতিয়া ক'ত আছোঁ ইয়াতে দেখাই আছে। এতিয়া আপোনালোকে যদি ক'ৰবাত যাব লাগে, ইয়াতে গোত ক্লিক কৰি দিব। গো বাটনটোত ক্লিক কৰি দিয়াৰ পিছত কি যাব? টু হুইলাৰ, বাছ, ট্ৰেইন, কেব, কিহেৰে যাব? আমি ইয়াতে ধৰক যিহেতু নিজা গাড়ী লৈ গ'লে আমি টু হুইলাৰ দিব পাৰোঁ বা ড্ৰাইভ দিব পাৰোঁ। যিকোনো এটা মোড চিলেক্ট কৰিলে, চাপ'জ আমি নিজা চাৰিচকীয়া বাহন লৈ যাম, গতিকে বা এনেকুৱা এতিয়া আমি চুজ কৰিলোঁ। এতিয়া চুজ ডেষ্টিনেশ্যন দেখাই আছে। চুজ ডেষ্টিনেশ্যনত আমি মাৰি দিলোঁ, চাপ'জ আমি নলবাৰী যাম। নলবাৰী মাৰি দিলোঁ। এইয়া চাওক, ইয়াতে কিমান সময় লাগিব সেইটোও দেখাইছে, আৰু কিমান কিলোমিটাৰ হয় নলবাৰীলৈকে সেইটো আপোনাৰ ইয়াতে দেখাইছে। এনেকৈ দেখাব। দেখুওৱাৰ পিছত আমি কি কৰিম? ষ্টাৰ্টত ক্লিক কৰি দিম। ষ্টাৰ্টত ক্লিক কৰি দিয়াৰ লগে লগে ই কি কৰিব? আমাক এনেকৈ আহিব লোকেশ্যনটো। অহাৰ পিছত আমাক এনেকৈ ৰাস্তা দেখুৱাব। এইয়া লখিমীপুৰত আছোঁ আমি এনেকৈ। তাৰপিছত যেতিয়া আমি গাড়ীখন চলাই থাকিম, তেতিয়া এই লোকেশ্যনটো আমাৰ লগত ইয়াৰে যিটো চিন আছে, এই চিনটো ইও মানে এনেকৈ যাই থাকিব। এনেকৈ যাব আৰু কৈ দিব টাৰ্ণ লেফ্ট, টাৰ্ণ ৰাইট, এনেকৈ কৈ থাকিব। এইটো হ'ল ক'ত যাব আপোনালোকে। যেতিয়া ক'ৰবাত যাবলগীয়া হয়, তেতিয়া এইটো বস্তু ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত ধৰক ওচৰত কি কি ৰেষ্টুৰেণ্ট আছে, কি আছে, হোটেল, ৰেষ্টুৰেণ্ট, ATM বা এইবিলাক যদি বিচাৰিব লগা হয়, তেতিয়া কি কৰিব? তেতিয়া আপোনালোকে ইয়াতে চাৰ্চ হিয়াৰ বুলি যিটো আছে তাতে টিপি দিব ATM নিয়াৰ বাই, নিয়াৰ মি আৰু নিয়াৰ বাই যিকোনো এটাত ইয়াতে অপশ্যন দিয়ে দিছে। নিয়াৰ মি দি দিলোঁ। ঠিক আছে। ATM এতিয়া ইমান ওচৰে পাঁজৰে যিমানবিলাক ATM আছে, চব ATM বিলাক দেখাই দিছে, আৰু ক'ত কিমান দূৰত্ব সেইটোও দেখাই দিছে। ATM নিয়াৰ মি দেখাই দিছে। গতিকে আপোনালোকে চাওক, এইয়া চাওক, ইয়াতে ৰাস্তাও দেখাইছে। ইয়াতে যদি ক্লিক কৰে তেতিয়া আপোনাৰ ৰাস্তাও দেখাই দিব। 2 মাইল ওচৰতে আছে। এই সোপা ATM, এইয়া ক'ত ATM আছে মোৰ ওচৰে পাঁজৰে, এইবিলাক ক'ত ATM অহা দেখাইছে। মোৰ বৰ্তমান কাৰেণ্ট লোকেশ্যন এইটো। এই কাৰেণ্ট লোকেশ্যনৰ পৰা আপোনাৰ ক'ত ATM আছে দেখাই আছে, হয়নে? এইয়া চাওক, ATM ওচৰতে আছে। এই SBI ATM এটা আছে। এনেকৈ আমি চাব পাৰোঁ। তাৰপিছত ধৰক স্কুল, কলেজ, হোটেল, ৰেষ্টুৰেণ্ট, ইয়াতে বিভিন্ন ধৰণৰ জেগাবিলাক আমি চাৰ্চ কৰি পেলাই চাব পাৰোঁ। গতিকে এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ মই ইয়াতে বহুত
কামৰ ভিডিঅ' আপলোড কৰি থাকোঁ মাজে মাজে। গতিকে তেতিয়ালৈকে বন্ধুসকল বাই বাই।